বেক টু মাই চেনেল গাইজ। তো মোৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। তো আজি 23 ছেপ্টেম্বৰ আৰু আজি খানাপাৰা ফিল্ডত CM ছাৰ আহিব আৰু তাত এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব আৰু ইয়াৰ লগতে আমাৰ আৰক্ষী বিভাগৰ সকলো পদৰ এপইণ্টমেণ্ট দিয়া হ'ব। তো মই তাত যাবৰ কাৰণে পুৰা ৰেডি হ'লোঁ আৰু এতিয়া যাম। আমি তাত গৈ আপোনালোক সকলোবোৰ দেখাই আছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেল আইকনটো ক্লিক কৰিব যাতে মই এনেকুৱা ধৰণৰ ভিডিঅ' বনালে আপোনালোকে নটিফিকেশ্যন পায়। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাড়ীখনো আহি পালে আমাৰ ঘৰৰ পৰা অলপ সোনকালে ওলালোঁ যিহেতু আজি জাম হোৱাৰ চান্স আছে আৰু 9 বজাৰ আগত খানাপাৰা ফিল্ড গৈ পাব দিছে। তো মোৰ লগত যাব ডাঙৰ কাকা, সৰু কাকা আৰু আব্বা যাব আমাৰ লগত, আছে আমাৰ ড্ৰাইভাৰ। তো বলক আমি প্ৰায় আহি পালোঁ। ইয়াৰ পৰা আৰু খানাপাৰা ফিল্ডলৈ 1-1.5 কিলোমিটাৰমান আছে, পামেই আৰু। মানুহ পুৰা ফুল হৈ গৈছে আৰু আমাক গাড়ী তাত ৰাখিব দিছে, এইখিনি খোজকাঢ়ি আহিব দিছে। তো আহি পালোঁ আমি ফাইনেলি। লাইন চাওঁগে, বাপৰে বাপ। আৰু ইয়াত পুৰা পুলিচৰ কপকপীয়া নিৰাপত্তা দিছে আৰু সোমাওঁতেও পুৰা চেকিং কৰিছে বেগ। আৰু এইখন চাওকচোন, হিমন্ত বিশ্ব শৰ্মা ছাৰৰ কিমান ডাঙৰ চাইনবোৰ্ড লগাইছে। আমিও ইয়াত এনেকৈ বহি ল'লোঁ। মানুহ একদম ভৰ্তি হৈ গৈছে, প্ৰত্যেকৰ লগত 2-এজনকৈ গাৰ্জেন আহিছে, গতিকে একদম ফুল হৈ গৈছে মানুহ। এতিয়ালৈকে CM ছাৰ আহি পোৱা নাই, তো ভিডিঅ'টো শেষলৈ চাই থাকক। উঠি আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। এইবোৰ ইয়াত এনেকৈ হেল্প ডেস্ক বনাই থোৱা আছে ডিপাৰ্টমেণ্ট ৱাইজ, কিবা ইনফৰমেশ্যন লাগিলে তাত গৈ সুধিব পাৰে। আৰু চাওকচোন চাৰিওফালে একদম মানুহ হৈ আছে আৰু এইখন ইয়াত চাইনবোৰ্ড মাৰি থোৱা আছে। আজি যি ডিপাৰ্টমেণ্টৰ এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব ইয়াত চব ইনফৰমেশ্যন লিখা আছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰো আহি পালে। মহত্বপূৰ্ণ অনুষ্ঠানটি শুভাৰম্ভ কৰা হ'ব। আপোনাৰ সমক্ষেও অসম মন্ত্ৰীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ এতিয়া ভাষণ আৰম্ভ হ'ব।
এতিয়াও তেওঁলোকে নিজে দৌৰিব নোখোজিলেও আমি বেটেলিয়নত দৌৰাই থাকিম আৰু যিসকলে চাকৰি পোৱা নাই তেওঁলোকেও দৌৰি থাকক কাৰণ নতুনকৈ আকৌ আমি এটা বেটেলিয়নত নতুন বেটেলিয়ন এটা আমি নিৰ্মাণ কৰিবলৈ গৈ আছো আজি আমাৰ পুলিচ বিভাগত আমি যিসকলক আমি নিযুক্তি দিছোঁ অসম আৰক্ষীৰ আন ৰাজ্যত নতুনকৈ গঠন কৰা আছাম কামাণ্ডো বেটেলিয়ন উপ পৰিদৰ্শক পদৰ বাবে লিখিত পৰীক্ষা PSC আৰু PETৰ টেষ্টৰ উপৰিও সাক্ষাৎকাৰ আৰু সাইকোমেট্ৰিক টেষ্টৰ মাজেৰে সকলো ল'ৰা ছোৱালী আজি পৰীক্ষাত উত্তীৰ্ণ হৈ আমাৰ ইয়াত নিযুক্তি পত্ৰ ল'বলৈ উপস্থিত হৈছে জনসেৱাৰ্থে জনহিতাৰ্থে এইটো হৈছে আমাৰ অসম পুলিচৰ মূল বাণী কেতিয়াবা কেতিয়াবা আমাৰ ডাঙৰ অফিচাৰবিলাকে এইটো পাহৰি যায় কিন্তু আমি সৰুবিলাকে নাপাহৰোঁ হ'বতো মই ৱেবছাইটটো পুনৰবাৰ কৈছোঁ ৰেগুলাৰ এপইণ্টমেণ্ট www.slbrbassam.in পৰা নিযুক্তি পত্ৰ ডাউনলোড কৰিব পাৰিব এই ৱেবছাইটটোত গৈ আমাৰ এই এপইণ্টমেণ্ট লেটাৰসমূহ ডাউনলোড কৰিব পাৰিম বুলি আমাক জনালে 2টাৰ পৰা 3টাৰ ভিতৰত আমাৰ এই এপইণ্টমেণ্ট লেটাৰসমূহ ডাউনলোড কৰিব পৰা যাব আৰু ইমানতে প্ৰগ্ৰেম শেষ হ'ল আমি ঘৰত যাব ওলালোঁ এতিয়াতো ইয়াত পুৰা জাম হৈছে গাড়ীৰ গতিকে ওলাবলৈ অলপ টান হ'ব এই হোটেলখনতে ভাত পানী খাই লওঁ তাৰপিছত লাহে লাহে ঘৰত যাওঁ তেতিয়ালৈকে জামটোও কমিব গাড়ীৰ লগ পাম আপোনালোকক মোৰ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই টেক কেয়াৰ